নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব চাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'তে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল জিলা আইন সেৱা প্ৰাধিকৰণ আৰু বিকল্প বিবাদ নিষ্পত্তিকৰণ কেন্দ্ৰ নলবাৰীত নতুনকৈ পদ মুকলি হৈছে আজিৰ ভিডিঅ'টিত এই পদসমূহৰ বিষয়ে আলোচনা কৰিম ক'ত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব এই গোটেইখিনি বিষয়বস্তু আলোচনা কৰাৰ চেষ্টা কৰিম সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়ো বন্ধু বান্ধৱীসকল ইয়াত চাব পাৰে Office of the District Legal Services Authority কাম ADR Center নলবাৰীৰ ফালৰ পৰা ওলাইছে এডভাৰটাইজমেণ্টখন ইয়াত আপোনালোকে চাব পাৰে তিনটা পদ মুকলি হৈছে প্ৰথমে দিয়া আছে অফিচ এছিষ্টেণ্টৰ বাবে এটা পদ মুকলি হৈছে চেলাৰিও দিয়া আছে ইয়াৰ বাবে 15000 কে তেনেকৈ দুই নম্বৰত আছে ৰিসেপশনিষ্ট কাম ডেটা এন্ট্ৰি অপাৰেটৰ ইয়াৰ বাবে এটা পদ মুকলি হৈছে ইয়াৰ বাবে চেলাৰি দিয়া আছে মান্থলি চেলাৰি 12000 কে তাৰপিছত এই দুটা পদৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে কম্পিউটাৰ ডিপ্ল'মা কৰা হ'ব লাগিব এবছৰৰ তাৰপিছত এজ লিমিট দিয়া আছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ বয়সৰ হ'ব লাগিব প্ৰাৰ্থীজনৰ বয়স 1 জানুৱাৰী 2025 চনৰ ভিতৰত অৱশ্যে এজ ৰিলেক্সেশ্যন দিয়া আছে অসম চৰকাৰৰ নিয়ম অনুসৰি তেনেকৈ 3 নম্বৰত পিয়নৰ বাবে এটা পদ মুকলি হৈছে ইয়াৰ বাবে চেলাৰি দিয়া আছে 10000 কে পাৰ মান্থ তাৰপিছত পিয়ন পদৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব লগতে এজ লিমিট ইয়াৰ বাবেও একে 1 জানুৱাৰী 2025 চনৰ ভিতৰত মিনিমাম 18 বছৰ হ'ব লাগিব তেনেকৈ মেক্সিমাম 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব ইয়াৰ ক্ষেত্ৰতো এজ ৰিলেক্সেশ্যন দিয়া আছে এতিয়া আছো সিলেকশ্যন প্ৰচেছলৈ অফিচ এছিষ্টেণ্ট আৰু ৰিসেপশনিষ্ট কাম ডেটা এন্ট্ৰি অপাৰেটৰৰ বাবে ৰিটেন টেষ্ট হ'ব টোটেল 40 মাৰ্কৰ কুৱেশ্যন আহিব আৰু যিসকল প্ৰাৰ্থী ৰিটেন টেষ্টত কোৱালিফাই হ'ব তেখেতসকলে কম্পিউটাৰ স্কিল টেষ্ট দিব লাগিব 20 নম্বৰৰ আৰু শেষত যিসকল প্ৰাৰ্থী কম্পিউটাৰ স্কিল টেষ্টতো কোৱালিফাই হ'ব তেখেতসকলে শেষত ফাইনেল পাৰ্চনেল ইণ্টাৰভিউ দিব লাগিব যিটো 40 মাৰ্কৰ কুৱেশ্যন আহিব তেনেকৈ পিয়নৰ বাবে মাত্ৰ আপোনালোকে ইণ্টাৰভিউ দিব লাগিব ইয়াৰ বাবে 80 মাৰ্কৰ কুৱেশ্যন আহিব এতিয়া আছো কেনেকৈ এপ্লাই কৰিব হাউ টু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মত এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকে কিছুমান ডকুমেণ্টবোৰ সেলফ এটেচ কৰি দিব লাগিব যেনেকৈ এজ প্ৰুফ চাৰ্টিফিকেট এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এডুকেশ্যনেল এণ্ড আদাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট যদি প্ৰযোজ্য হয় তেনেকৈ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু আইডেন্টি প্ৰুফ আৰু এড্ৰেছ প্ৰুফ দিব লাগিব লগতে ফোন নাম্বাৰ দিব লাগিব আৰু লগত আপোনালোকে দুটা ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনৰ লগত দিব লাগিব এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কাম এডিআৰ চেণ্টাৰ নলবাৰীৰ আপোনালোকে ড্ৰপ বক্সত গৈ জমা দি থৈ আহিব লাগিব আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকে এড্ৰেছটো মেনশ্যন কৰিব লাগিব ডিস্ট্ৰিক্ট এণ্ড সেছন জাজ কাম চেয়াৰমেন ডিস্ট্ৰিক্ট সাৰ্ভিস অথৰিটি নলবাৰী বুলি আৰু ইয়াৰ বাবে লাষ্ট ডেটটো দিয়া আছে 24 অক্টোবৰ 2025 সো বন্ধু বান্ধৱীসকল কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব আশা কৰিছো আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে যদি ভাল পাইছে চেনেলক সাবস্ক্ৰাইব কৰিব নাপাৰিব কিয়নো আমি ৰেগুলাৰলি এনেকৈ নতুন নতুন চাকৰি আপডেট দি থাকোঁ সো আজিলৈ আহিছোঁ কাইলৈ লগ পাম নতুন এটা চাকৰি খবৰ সৈতে বাই বাই